আপুনি বাৰু জানেনে আপোনালোকৰ মোবাইলে আপোনালোকৰ চকুটো ধ্বংস কৰি দিব পাৰে। আপুনি জানেনে আপোনাৰ চকুটো মোবাইলে খাই দিব পাৰে। কি বস্তু কি কেনেকুৱা আপোনালোকে বাৰু নাজানে। আজিৰ ভিডিঅ'টো চাই জানিব পাৰিব আৰু শিকিবলৈ পাৰিব আৰু আপোনাৰ চকুটো নিৰাপদত ৰাখিব পাৰিব আজিৰ এই ভিডিঅ'টো চাই। যদি আজিৰ ভিডিঅ'টো ক্লিক কৰিলে তেনেহ'লে আপোনালোকে সম্পূৰ্ণকৈ চাব। এতিয়া বলক আমি আৰম্ভ কৰো। এতিয়া কথাটো হ'ল আপোনালোকে আপোনালোকৰ মৰমৰ মোবাইলটো বহু সময় ধৰি ইউজ কৰি থাকে। বাৰু আপোনালোকে ইউজ কৰি থাকে কিন্তু আপোনালোকৰ চকু যিটো আপোনালোকৰ মূৰ সেই মূৰটো বিহাবলৈ ধৰে আৰু চকু দি পানী পৰিবলৈ ধৰে। আপোনালোকৰ বাৰু এই প্ৰব্লেমটো নিশ্চয় আছে আপোনালোকৰ যদি বেছি সময় ধৰি আপোনালোকে মোবাইলটো ইউজ কৰি থাকে। এই সমস্যাৰ সমাধান কেনেকৈ কৰিব, আপোনালোকে এই প্ৰব্লেমটো কেনেকৈ সলভ কৰিব। আৰু আপোনালোকক এটা কথা ৰিকুৱেষ্ট কৰিম, যি কথা আপোনালোকে মানি চলিব তেতিয়াহে আপোনালোকৰ প্ৰব্লেমটো সলভ হ'ব। আপোনালোকে আপোনালোকৰ মোবাইল ব্ৰাইটনেছ যিটো ডিসপ্লে ব্ৰাইটনেছ বুলি কওঁ আমি, ব্ৰাইটনেছটো আপোনালোকে কমাবলৈ চেষ্টা কৰিব। মানে আপোনালোকে 10ৰ পৰা 15% ৰাখিব। 10ৰ পৰা 15%লৈ ৰাখিব আপোনালোকে আপোনালোকৰ মোবাইল ব্ৰাইটনেছ। তেতিয়া আপোনালোকৰ এই প্ৰব্লেমটো সলভ হ'ব। আৰু আপোনালোকৰ এটা মুড আছে, যিটো মুড আপোনালোকে মানে মই কৈ আছোঁ, মই দেখুৱাম অলপ পিছত আপোনালোকক দেখুৱাম। যিটো মুড মানে অপশ্যন বুলি কওঁ আমাৰ ভাষাত, অপশ্যনটো আপোনালোকে সেই অপশ্যনটো অন কৰি চলিলে আপোনাৰ চকুৰ প্ৰব্লেমটো বহু % কমি যাব। প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলৰ ব্ৰাইটনেছটো আপোনালোকে কমাবলৈ চেষ্টা কৰিব। আপোনালোকে ফুল দি নচলাব, আপোনালোকে কমাবলৈ চেষ্টা কৰিব আপোনালোকৰ ব্ৰাইটনেছটো। পিছত আপোনালোকে আৰু এটা অপশ্যন পাব, যি অপশ্যন আপোনালোকৰ চকুটো বহু সুৰক্ষিত ৰাখিব, মানে বহুত সুৰক্ষিত। নটিফিকেশ্যনত এই অপশ্যনটো পাব, আই কনফ্ৰণ্ট। ইয়াত ক্লিক কৰি দিব আপোনালোকে। ক্লিক কৰি দিলে মই এইটো অপশ্যনটো মই মানে এইটোত ক্লিক কৰি দিব। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ ধৰাৰ লগে লগে আপোনালোকে এইটো পাব, এই অপশ্যনটো ইয়াত দেখা পাইছে টাৰ্ণ অন নাও। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। টাৰ্ণ অন নাও অপশ্যনটোত ক্লিক কৰি দিব। আপোনালোকৰ মোবাইল স্ক্ৰীনটো আপোনালোকে দেখিবলৈ পাইছে অলপ বেলেগ কালাৰ হৈ গৈছে। বেলেগ আপোনালোকৰ কালাৰটো দেখুৱাইছে। আপোনালোকৰ আগতে বগা আছিল, মই দেখুৱাই আছোঁ। আপোনালোকে দেখা পাইছে কিমান কলা, এইটো বগা কালাৰ। আৰু এইটো অন কৰি দিব আমি, আপোনালোকে চাবলৈ পাইছে অলপ ৰঙা অলপ ৰেড ৰঙা কালাৰত ধৰি আহি গৈছে। মানে আপোনাৰ চকুৰ পাৱাৰটো বহুত হেল্প কৰিব। আপোনাৰ চকুৰ এইটো অন কৰি ৰাখিব। আপোনালোকে এই ব্ৰাইটনেছটো অলপ ফুল কৰিব, তেতিয়া আপোনালোকে চকুৰ পাৱাৰটো সুৰক্ষিত থাকিব। মানে আপোনালোকৰ চকুৰ প্ৰব্লেমটো কম হ'ব আৰু আপোনালোকৰ যিটো মূৰ বিহাই সেই মূৰটো আপোনালোকৰ প্ৰব্লেমটো সলভ হ'ব। এইখিনি কাম কৰক আপোনালোকে নাইবা আপোনালোকে ইয়াত লিখা আছে, আপোনালোকে চাব পাৰে। এই লিখাখন চাই আপুনি ইয়াত ভালদৰে বুজিব পাৰিব আপোনালোকে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকলে নতুনকৈ আহিছে সেইসকলে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফ'ল' কৰি দিব ফেচবুক পেজটো। অহম নমস্তে।